নমস্কাৰ দেই মোৰ নিচিনাকৈ আপোনালোকৰ জীৱনতো এই ট্ৰেজেডিটো আছেনে অকণমান ক'বচোন দেই যদি মিলে মানে কমেণ্টত কৈ দিব বৰ শান্তি পাওঁ আমাৰ এতিয়া মিডিল ক্লাছ ফেমিলিবিলাকৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটো কি জানেনে মিডিল ক্লাছ ফেমিলি মানুহবোৰৰ আটাইতকৈ দুখৰ ট্ৰেজেডিটো দুখৰে হয় বাৰু দুখৰ ট্ৰেজেডিটো কি হয় জানেনে মানে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া দেখিছিলোঁ ধনী ধনী মানুহৰ ল'ৰা ছোৱালীবিলাকে একদম দামী দামী বস্তু খাইছে দোকানৰ পৰা কিনি দামী দামী ৰেষ্টুৰেণ্টৰ দামী দামী হোটেলৰ পৰা দামী দামী ধুনীয়া ধুনীয়া বস্তু খায় তেতিয়া মা দেউতাই নিদিলে আই পোকে খাব দাঁত পেট বিষাব পেলু হ'ব ৰাতি খজুৱাব নাখাবা দেই তেনেকৈ কৈ বোলাই থৈ দিলে যেতিয়া কলেজ পালোঁগৈ লাহে লাহে ডাঙৰ হ'লোঁ ডেকা হ'লোঁ সফল ডেকা তেতিয়া বাধা দিয়া মানুহ নাই বিন্দাছ গৈ দোকানৰ পৰা খাব পাৰোঁ তেতিয়া আকৌ ঘণ্টা দোকানীয়ে নিদিলে পইচা নাই সেয়া পইচাটো যদি সেয়া খাই দিওঁ তেতিয়াহ'লে ক্লাছলৈ অহা যোৱা কেনেকৈ কৰিম এনেকৈ থাকি গ'ল আৰু যেতিয়া নিজে খুটি খাব পৰা নিজে উপাৰ্জন কৰিব পৰা হ'লোঁ তেতিয়া বাধা দিয়া মানুহ নাই তেতিয়া এই দেহাটোৱে নিদিলে চুগাৰ ফেটি লিভাৰ কলেষ্ট্ৰল বাঢ়িব ৱেইট বাঢ়িব হাই প্ৰেছাৰ বাঢ়িব হোটেলৰ বস্তু হোটেলতে শ্ব'কেছ হৈ থাকিলে আৰু খা মোৰটো খা ঘণ্টা